যে বিয়া কৰি আনিলো যে ছোৱালী আনিলো যে বেলেগৰ ঘৰৰ পৰা আনি কিনে ইয়াতে প্ৰথম আমি পূজা কৰিব লাগিব তাৰপিছতে আমি ঘৰত সোমাম এইবিলাক চব জেতুকাৰ গছ এয়া যে দেখিছে এইবিলাক চব জেতুকাৰ গছ ইয়াতে সেই দুখতে মানে আত্মহত্যা কৰি দিলে মানে জুই জ্বলাই কেনে মৰি গ'ল দেখিছেনে গছৰ তলত মানে এনেকৈ পকা কৰি বনাই থৈ দিয়ে দেখিছে এইবিলাক পুৰা পুৰণা হাৱেলি মানে এইবিলাক ঘৰ আৰু কিন্তু ইয়াতে এটাও মানুহ নাই হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ চেনেলত সকলোকে স্বাগতম জনাইছোঁ আৰু মই আছোঁ বৰ্তমান ৰাজস্থানত মানে মোৰ মহাহঁতৰ ঘৰত তো ভাবিছোঁ মহাহঁতৰ গাঁওখনে দেখাই দিওঁ আৰু আমি যোনটো ঠাই আছোঁ সেইটোৰ নাম হ'ল দুদুৱাখাৰা আৰু দুদুৱাখাৰাৰ বহুত ডাঙৰ এটা ৰহস্য আছে মই সেইটো কৈ আছোঁ আৰু এতিয়া মই গৈ আছোঁ কি মন্দিৰ সতী মাতা গাইজ আৰু এতিয়া মই গৈ আছোঁ সতী মাতা মন্দিৰলৈ আৰু সতী মাতাৰ এটা বহুত ডাঙৰ ৰহস্য আছে সেই ৰহস্যটো কৈ আছোঁ আপোনালোকক তো সেই আৰু বহুত হিষ্টৰিকেল জেগা হয় ইয়াৰে মানে আমি যোনখিনি জেগাত আছোঁ ন বহুত হিষ্ট্ৰী আছে মানে ইয়াৰে বুৰঞ্জীমূলক আৰু ইয়াৰ ঠাইটো সেনেকুৱাই মানে বুৰঞ্জীমূলক ঠাই হয় মানে বহুত কথা জানিব পাৰি তো সেই আৰু সেইকাৰণে মই ভাবিছোঁ আপোনালোককো দেখাই দিওঁ ভিডিঅ'টোৰ দ্বাৰাই তো আপোনালোকে কিবাটো আইডিয়া পাব ন কিবাটো জানিব পাৰিব চ' মানে সেইকাৰণে মানে ভিডিঅ'টো বনালোঁ তো ভিডিঅ'টো চাই থাকিব শেষলৈকে গাইজ এতিয়া আমি ওলাই ল'লোঁ সতী মাতা মন্দিৰলৈকে যাই আছোঁ আৰু আপোনাক যাই যে আপোনালোকক গাঁওখন দেখাই থাকিম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব ভাল পাব মানে ময়ো মানে নতুন নতুন জেগা দেখিছোঁ বহুত বেছি ভাল লাগিছে তো ভাবিলোঁ আপোনালোককো দেখাই দিওঁ তো সেয়াই আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে এইবিলাক মানে এনেকুৱা এখন গাঁও আৰু মহাহঁতৰ চ' সেই আৰু ইয়াৰে ঘৰবিলাক এনেকুৱা আমি গৈ আছোঁ মানে সতী মাতা মন্দিৰলৈকে আমি 4জন যাই আছোঁ দেখিছে পুৰা গলি গলি টাইপৰ আৰু ইয়াৰে দৰ্জাবিলাক চাওঁ পুৰা আগৰ দিনৰ মানে দেখিছে এইবিলাক পুৰা পুৰণা হাৱেলি মানে এইবিলাক ঘৰ আৰু কিন্তু ইয়াতে এটাও মানুহ নাই মানুহ চানুহ নাই ইয়াত কিন্তু এনেকৈ ঘৰবিলাক মানে বনাই থৈ দিয়ে এয়া এতিয়া মানে বনাই আছে নতুনকৈ ন ঘৰবিলাক এতিয়া নতুনকৈ বনাই আছে আৰু এইটো পিনে কালাৰ দিছে আৰু ইয়াৰে ঘৰবিলাক চাওক না ইমান ধুনীয়া মানে যিবিলাক চিনেমাত দেখাব ন সেইবিলাকে আৰু মানে পুৰণা দিনৰে ঘৰবিলাক বহুত বেছি ভাল লাগিছে মানে এইবিলাক আজিকালি নোহোৱাই হৈ গৈছে এয়া যে দেখিছে এয়া হ'ল স্মৃতি তৰণ মানে ইয়াতে মানুহ কি ঢুকালে মানে এনেকুৱাকৈ বনাই থৈ দিছে আৰু এয়া চাওক ভেড়া এতিয়া এৰি দিব আহিছে আৰু ছাগলীবিলাক পথাৰত লৈ যাব এয়া চাওক ভেড়া ইমান বেৰা আহিছে বা গেট দেখো মস্ত ডাঙৰ এলেকা হয় আৰু এইপিনে মানে মহিলাবিলাকে পানী উঠাই আছে এই আগত আছে जब बारिश ज्यादा होता है हाँ तब पूरा पानी होता है यहाँ पे उस पानी को स्टॉक कर लेता है बाद में ये पानी सब काम आएगा हाँ जरूरत में आएगा सब हाँ बकरी के लिए पीने के लिए हाँ सब काम आएगा आदमी को पीने के लिए আৰু এইটো দেখিছা এই আপোনাৰ ইয়াত পানী জমা কৰি থৈ দিয়ে আৰু পিছত মানে কামত আহে ভাল এইটো ভাল কাম কৰিছে কিন্তু এনেকৈ পানী জমা কৰি পানী বচাও এইটো বহুত বেছি ভাল পেड़ লগাও খুচালি মানে ইয়াতে গছ ৰুব দিছে মানে এনেকৈ ভাল কাম কৰিছে এনেকুৱা যদি গুৱাহাটীতো হ'ল হয় বহুত বেছি ভাল হ'ল হয় মানে গুৱাহাটীত আৰু গুৱাহাটীৰ মানে বহুতখিনি জেগাত মানুহে মানে পানীৰ অভাৱত আছে আৰু কিন্তু এইটো বস্তু মানে বহুত বেছি ভাল লাগিছে মোৰ ভাল কাম কৰিছে মানে ইয়াৰে মানুহখিনিয়ে কাৰণ ইয়াতে ৰাজস্থানত বহুত পানীৰ প্ৰয়োজন না মানে গৰমৰ দিনততো বহুত বেছি পায় আৰু এনেকৈ ধুনীয়া এনেকৈ লাইন লিখি থৈ দিছে চাফ জল চেচ জল এনেকৈ লিখি থৈ দিছে আৰু বৰ্ষ জল না বহে বেকাৰ আৰু এয়া গাছবিলাকত এনেকৈ তলত এনেকৈ বনাই থৈ দিয়ে আৰু বহুত যুগৰ পৰা আছে মানে এইবিলাক গছ আৰু ইয়াতে বহি মানে মানুহবিলাকে বহি কথা বতৰা পাতে আৰু গছৰ তলত আগৰ দিনৰ মানুহবিলাকে এনেকুৱা কৰিছিল গছৰ তলত ঠাণ্ডা হাৱা খাই
গৰম দিনত মানে ইয়াতে বহি থাকে আৰু দেখিছেনে গছৰ তলত মানে এনেকৈ পকা কৰি বনাই থৈ দিয়ে মানে গৰমৰ দিনত ইয়াত তলত বহি মানে জিৰণি লয় আৰু ঠাণ্ডা হাৱা খায় তো এনেকুৱা আৰু ইয়াৰ পৰিৱেশবিলাক আৰু এই আমি পালোঁ সতী মাতা মন্দিৰ মানে এইটো গেট হয় ভিতৰত আছে কুলদেৱী কুলদেৱী মন্দিৰ আৰু ইয়াৰে হিষ্ট্ৰীটো আপোনালোকক কৈ আছোঁ ইয়াত কেনেকৈ সতী মাতা মন্দিৰ হ'ল আমাৰ মহাই কৈ দিব কেনেকৈ হ'ল তো সেই আৰু আপোনালোকক এতিয়া দেখাই আছোঁ এইটো সেই আগত আছে মন্দিৰটো বহুত ধুনীয়া হয় জেগাটো এইবিলাক চব জেতুকাৰ গছ এয়া যে দেখিছে এইবিলাক চব জেতুকাৰ গছ ইয়াতে ৱাও এজোপ এজোপ পূৰা ৰুই দিছে ইয়াৰো কিবা মিনিং আছে জেতুকাৰ তো এই আৰু এইবিলাক চব জেতুকাৰ গছ আৰু ৰাজস্থান বুলি ক'লে মানুহে ভাবে কি গছ গছনি নাই কিন্তু ইয়াতে আছে বহুত বেছি আছে কোনোবা জেগাটোতহে নাই মানে আমি যোনখিনি জেগাত আহিছোঁ মানে ইয়াতে আছে আৰু গছ গছনিবিলাক তো সেই আৰু ইয়াত এনেকৈ বহিবৰ কাৰণে সেই থৈ দিছে পাকাৰে বনাই থৈ দিছে মহা কৈ দিয়া যদি আমাৰ কিবা স্কিনৰ প্ৰব্লেম হয় কিবা মানে এই খাজ দৰে কিবা বসন্ত আৰু বসন্ত কিবা হয় যদি আমি এটা ঝাড়ু মাৰো আৰু যদি মান্নাত এটা হেৰি কৰো এই সব ভাল হৈ যায় সতী দাদি সব ভাল কৰি দিয়ে তো এতিয়া আৰু মন্দিৰত আহিলে এনেকৈ ঝাড়ু মাৰি কেনে সোমাব লাগে ইয়াৰ নিয়ম এইটো যে বিয়া কৰি আনিলো যে ছোৱালী আনিলো যে বেলেগৰ ঘৰৰ পৰা আনি কিনে ইয়াতে প্ৰথম আমি পূজা কৰিব লাগিব তাৰপিছতে আমি ঘৰত সোমাম এইটো মানে মায়ে এইটো কৰি থৈ গৈছে আৰু এই সতী দাদিৰ এটা ইতিহাস আছে ইয়াতে এটা ৰ'ব গাইজ এইখিনিতে ভিডিঅ'টো শেষ হোৱা নাই ভিডিঅ'টোৰ লাষ্টত আপোনালোকে এই মন্দিৰৰ হিষ্ট্ৰীটো জনাই আছোঁ বহুত বেছি ভাল পাব আৰু এই শিলৰ মূৰ্তিটো মাটিৰ তলৰ পৰা ওলাইছিল বহুত ডাঙৰ কাহানী আছে আৰু ইয়াতে আহিলে আপোনালোকে এনেকৈ নাম লিখি নাৰিকলত বান্ধি মনত মাগিব পাৰে ইয়াতে সেৱা কৰি উঠাৰ পিছত 7 পাক ঘূৰিব লাগে এই গোটেই মন্দিৰটো গোটেই 7 পাক ঘূৰিব লাগে এতিয়া এই মন্দিৰটোৰ বিষয়ে এই পূজাৰীজনে আমাক ধুনীয়াকৈ বুজাই দিছে यहाँ पे पहले की टाइम में 350-400 साल पहले बारात उतरी थी सातों की तो यहाँ पे पहले तो जानते थे हम तो उनको चाय पानी वगैरह पिला दिया था और फिर जब वो वापस आए अपने जा रहे थे सासरे तो बीच के अंदर यहाँ पे सोने वो मान लो धन के अभाव में उनको मार दिया सबको उनके पतियों को मार दिया तो वो जो सती थी वो बोली कि हम ना तो पीर की रही ना रही सासरे की तो यहाँ पे सतयुग था तो उस टाइम वो यहाँ पे सती बन गई और इस गांव का अभी भी श्राप है गांव में कभी भी मीठा पानी नहीं निकलता खारा ही निकलेगा और जो भी शादी करके आते हैं यहाँ पे उनकी पहले यहाँ पे धोख लगती है जोड़े से वरना नहीं आते तो विधवा हो जाती है मान लो जो भी है भाग जाती हैं ये श्राप दिया हुआ है और 7 मंदिर हैं यहाँ पे एक ये और 6 पीछे ये ঠিক है थैंक यू তো আহিছিল তেতিয়া মানে সা সম্পত্তি বহুত লৈ আহিছিল বিয়া হৈ আহিছিল ইয়াতে মানে সা সম্পত্তি লৈ বহুত আহিছিল তেতিয়া গাঁৱৰ মানুহে মানে পূৰা লোভ কৰিছিল 7টা বইনাকে পূৰা বিয়া হৈ আহিছিল আৰু তাৰপিছত যেতিয়া সম্পত্তি লোভ কৰিছিল লোভ কৰোঁতে গাঁৱৰ মানুহে গোটেইকেইটা গিৰিয়েকক মাৰি পেলাইছিল সেই 7টা গিৰিয়েকক পূৰা মাৰি পেলাইছিল মাৰি পেলাওঁতে কি হ'ল এতিয়া সিহঁতে বিধৱা হৈ গ'ল তাৰপিছত সিহঁতে এতিয়া ক'ত যাব ঘৰতো যাব নোৱাৰে ক'তো যাব নোৱাৰে মানে সিহঁতে সেই দুখতে মানে আত্মহত্যা কৰি দিলে মানে জুই জ্বলাই কেনে মৰি গ'ল তো মৰি যোৱাৰ পিছত এনেকুৱা হৈ গ'ল আৰু এটা গাঁওখনত এটা অভিশাপ দি থৈ গৈছিল যে ইয়াৰে পানী কেতিয়াও মানে মিঠা নহয় নিমখ হ'ব নিমখীয়া হ'ব মানে এতিয়া মানে বৰ্তমান ইয়াৰে পানী নিমখীয়া এই অভিশাপটো মানে লাগি গৈছিল আৰু ইয়াতে যদি আহে ইয়াৰে গাঁৱৰ মানুহ যোন বিয়া হয় এই মন্দিৰটোত ফাৰ্ষ্ট আহিবই লাগিব আহাৰ পিছতহে মানে বিয়াটো বিয়া হ'ব আৰু নহ'লে যদি ইয়াতে নাহে তো হয়তো গিৰাকৰ কিবা হ'ব বিধৱা হ'ব নহয়তো সংসাৰখন ভাঙি যাব সেইটো সংসাৰখন ভাঙি যাব নহয়তো গিৰাকটো মৰিলে সেই বিধৱা হৈ যাব মানে ইয়াতে মানে আহিবই লাগিব মানে ইয়াৰ গাঁৱৰ মানুহ যদি বিয়া পাতে এই মন্দিৰটোত আহিবই লাগিব আৰু সেৱা কৰি কিনে যাব লাগিব সেই আৰু ইয়াৰ হিষ্ট্ৰী তো সেই আৰু আপোনালোকক দেখাই দিলোঁ মানে জানি বহুত ভাল লাগছে ন আৰু ইয়াতে আপোনালোকে আহিলে মানে বৰ মাগিব পাৰে মানে নিজৰ মানে ভাল ল'ৰাকে বৰ মাগিব পাৰে আৰু তো সেই আৰু ইয়াতে যদি
কি বুলি কয় আই ওলায় আমাৰ আই ওলায় তেতিয়া আই ওলালে বসন্ত ওলালে ইয়াতে আহি সেৱা কৰিলে ভাল হয় সেয়াই আৰু